তো গাইস এতিয়া আমি ইয়াৰ পৰা টো কেনেকে সোমাই থাকে সেইবিলাক ভালকে চেক কৰিব লাগে, নহ'লে পিছত পামচাৰ কৰি দিয়ে। গজালটো ওলাই দি দোকানত আহি চাহ খালো, তাৰলৈকে গাড়ীখনৰ গ্ৰীজ মৰা হৈ গ'ল। বলক গাইজ এতিয়া গৈ থাকো, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বৰ্তমান আমি আহি পালো তুলঙীয়া, পালোৱে দেৱাতি। এতিয়া আমাৰ গাড়ীত দেৱাতিতে খালী হ'ব। আজি আমি ছাগলী মাংস খাম বুলি ভাবি আছো। এইপিনে বৰপেটাৰ পৰা আহিলে তুলঙীয়া ফ্লাইঅভাৰ, এইপিনে যায় ধুবুৰী। গাইছ, টিহুৰ পৰা আহি পালো আমি অভয়াপুৰী গুদাম। ই আজিলৈ দেখা পোৱা নাই না ভিডিঅ' বনাই, তাৰ কাৰণে হাঁহি আছে। ময়ো ধান খেৰ কৰি ভিডিঅ'টো বনাই আছো। এইটো বিল্ডিঙতে আমাৰ গুদাম আৰু ওপৰত আমাৰ ৰুম। এতিয়া ইয়াত আমাৰ কাম নাই আৰু তিৰপাল খোলা হৈ গ'ল। বলক আপোনালোকক আজি আমাৰ ৰুমটো দেখাই দিওঁ। আপোনালোকে যদি অভয়াপুৰী আহে কেতিয়াবা লগ কৰি যাব মোক। এইটোৱে আমাৰ ৰুমটো, ইয়াতে আমি ভাত বনাওঁ আৰু এইপিনে বাথৰুম লেট্ৰিন, মানে দুখন বিচনা আছে, য'ত নেকি আমি গাড়ী খালী হোৱাৰ টাইম লাগি অলপ টাইম ৰেষ্ট কৰোঁ। বৰ্তমান আমি আছো ৰুমত, ফেনখন চলাম নে লাইন নাই। মই গা পা ধুই লওঁ, তাৰপিছত ভাতটো বনাম। গাইছ, গা ধুই আহিলো, এতিয়া ভাত বনাওঁ বলক। ভাতটো হ'ল ৰেডি, চব্জিখিনি বনাব লাগে। আজি বনাম ছাগলী মাংস, কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাই আছো। এপিনে পোৱালীয়ে বস্তুবিলাক ৰেডি কৰি আছে, মই জাষ্ট বনালে হ'ল। গৰম মছলাখিনি মাৰা মাৰি নকৰিলোঁ আৰু ডাইৰেক্ট দি দিলোঁ। জলকীয়া, আদা, নহৰু
নিমখৰ লগত মোৰ কিবা দুশ্মনী আছে নেকি, তাৰ কাৰণে মই প্ৰথমতে দি লওঁ, বাৰে বাৰে পাহৰি যাওঁ। মাংসখিনি দেখা পাই ইমান কম বুলি নকবা, কিন্তু আমি দুটাহে মানুহ। এইপিনে মই ৰঙা নীলা হালধি এইবিলাক মিলাই অলপ পানী দি দিলোঁ। ৱে আৰ লাই বুম। দেখাত ইমান খাচ হোৱা নাই, হ'লেও চলি যায়। অলপ পিছত পানী অকণমান দিলোঁ, তাৰপিছত মই মোৰ গাড়ীখন কিমান খালী হৈছে চাই আপোনাক। এইখন খালী কৰি আছে। এনেকৈ দিনটো লগাই দিয়ে গাড়ী খালী কৰোঁতে, তাৰ কাৰণে আমি ৰুমটো লৈ ল'লোঁ। এইটোৱে আমাৰ ৰুম। ইপিনে অলপ আগত দেৱাতী তিনিআলি, সিফালে যাব অভয়পুৰী টাউন, কাষতে লাগি আছে ৰিলায়েন্স পেট্ৰল পাম্পখন। আহি কেনে চালোঁ আমাৰ মাংস 1/2% হৈ গ'ল। অলপ হিলাই মিলাই পানী দি দিলোঁ। তাৰপিছত লাষ্ট ফিনিচিং কুকাৰত দি কুকাৰৰ চিটি হিচাপ কৰিবলৈ মই বহি গ'লোঁ। 1 2 3 4 চাৰিটা চিটি মৰাৰ পিছত পানীটোৱে নুশুকাল, অলপ টাইম এনেকৈয়ে শুকালোঁ। ফাইনেলি আমাৰ ছাগলী মাংস ৰেডি। দেখাত কি ধুনীয়া হৈছে ন গাইছ। এতিয়া আমি ভাতটো খাই লওঁ, তাৰপিছত দেখুৱাইছোঁ আমি আপোনালোকক আজি দিনটো কি কৰোঁ। গাইছ ভাতখিনি খালোঁ, টেষ্টি হৈছে বহুত। আপোনালোকৰ মোৰ লগত গাড়ীত ঘূৰিব আহিলে এনেকৈয়ে বনাই খুৱাম। আজি দিনটোত কি কৰোঁ বুলি কৈ কেনে এতিয়া টোপনিয়ে মাৰা হ'ব আৰু আমাৰ। উপায় নাই গাইছ, ৰাতি দৌৰাব লাগিব যে। 1 ছেকেণ্ডৰ লেট নকৰি মই এনেকৈ চিধা হৈ থাকিলোঁ। দিনত যিমানে টোপনি মাৰক, ৰাতি টোপনি মাৰা নিচিনা নহয়। যোনে যোনে ৰাতি গাড়ী চলাই সি ভালকে গম পাব কিমান কষ্ট হয়। অলপ পিছতে এনেকৈ সাৰি পালোঁ। ৰুমত কোনোবা আহিছে। গাড়ী খালী হ'লে শুনা পাই মোৰ এই অৱস্থা। টোপনি মাৰিছিলোঁহে, কি কৰিবি আৰু গাইছ, উপায় নাই। এয়া আমাৰ জীৱন। সদায় সদায় একেটা জেগাতে কিমান যাম আৰু। ৰাস্তাত কিমান কেইটা গাঁটা আছে, কেইটা স্পীড ব্ৰেকাৰ আছে, চব চিনি পাওঁ। মুখ হাত ধুই আহিলোঁ, ৰুমটোক এতিয়া বাই বাই দিওঁ। এতিয়া মই গৈ থাকোঁ। যোনে যোনে মোৰ ভিডিঅ'টো শেষলৈকে চালে বহুত বহুত ধন্যবাদ। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা। নেক্সট ভিডিঅ'টো তামাম হ'বলৈ গৈ আছে। আজিলৈ বাই।